নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই মুনমিয়ে অন্য এটা ভিডিঅ'লৈ দেখিছেনে ক'ত আছোঁ আজি মই আছোঁহি মাৰ ঘৰত আজি ইমান ধুনীয়া পৰিৱেশ মানে ৰ'দো নাই বৰষুণো তেনেকৈ নাই ৰাতি বৰষুণ দিছিলে আৰু এটা ঠাণ্ডা ঠাণ্ডা এটা পৰিৱেশ মই এতিয়া আছোঁহি মাৰ ঘৰৰ পদূলি মুখত গতিকে ভাবিলোঁ যিহেতু ইয়ালৈ আহিছোঁ আৰু ভিডিঅ' এটা জানো নবনোৱাকৈ পাৰোঁ গতিকে আপোনালোককো দেখুৱাই দিওঁ বুলি ভাবিলোঁ চাওকচোন আৰু এতিয়া 10:30 মান হ'ব হৈছে আমি দুবাৰেই চাহ খালোঁ ভাত খোৱা নাই এতিয়াও মায়ে বনাই আছে আৰু আজি ৰাতিপুৱাই ভাবিলোঁ যে পুখুৰীত নামিলোঁ মাছ ধৰিলোঁ আৰু কালি আহি আবেলি কি কৰিলোঁ আজিৰ ভ্লগটোত আপোনালোকক দেখুৱাম তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই গৈ আছোঁ পথাৰৰ ৰাস্তাইদি আম আনিবলৈ মানে বাগানতে এজোপা আম আছে আৰু আমজোপা একদম ডাল ভৰি ভৰি আম লাগে মানে প্ৰত্যেক বছৰেই কিন্তু সেইজোপা পকালৈকে নাথাকে মানে পথাৰৰ দাঁতিতে আছে আৰু যেই পাই সেই লৈ যায় গতিকে কেঁচাতে শেষ হয় বুলি ক'ব পাৰি তো আচাৰ কৰিম বাৰী কেইজোপা নাপাৰি তাৰ পৰাই আনোগৈ বুলি ওলাইছোঁ ভণ্টি ভাইটি সকলোৱে মিলি আমো আনিম আৰু ফূৰ্তিও কৰিম তেন্তে ব'লকচোন আমো আনোগৈ আৰু আমাৰ বাগানৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ আপোনালোকক মোনাত ভৰাই আনি এতিয়া ঘৰো পালোহি আৰু এয়া ভিডিঅ'ত যে দেখিছে এইগৰাকী হৈছে মোৰ মৰমৰ আইতাই কি কৰি আছে আপোনালোকে অনুমান কৰিব পাৰিছেনে আইতাই কাটি আছে তাকৰিত সূতা মানে এৰী সূতা আইতাই এতিয়াও যিহেতু আইতাৰ বিশেষ কামেই নাথাকে এতিয়া গতিকে আইতাই এই কামটো কৰি থাকে মাজে মাজে গতিকে যেতিয়া কৰি আছে মই ভাবিলোঁ এই চিনটো কেমেৰাৰে বন্দী কৰি ৰাখোঁ আপোনালোককো দেখুৱাই দিলোঁ আমাৰ যে বাগানৰ চাপৰিবোৰ তাত বোলে আগতে আইতা ককাহঁতে আমাৰ দেউতাহঁতেও মুগা খেতি কৰিছিল মুগা সূতা ঘৰতে মাহঁতে কাটিছিলোঁ বোলে সৰুতে মোৰ দেখা অলপ মনত আছে আৰু এইকণ হৈছে মুনমুন মোৰ মৰমৰ ভতিজা মুনমুনেও গম পাইছে মই যে ভিডিঅ' কৰি আছোঁ ধুনীয়াকৈ কেমেৰাটোলৈ চাই আছে আৰু এয়া আমি যে ৰাতিপুৱা মাছ ধৰিলোঁ বুলি কৈছিলোঁ তাৰ ভিডিঅ' কৰা নহ'ল গতিকে ফটো এখনকে আপোনালোকলৈ আগবঢ়ালোঁ যিহেতু ঘৰত এদিনহে থাকিবলৈ পালোঁ যিখিনি দৃশ্য কেমেৰাৰে বন্দী কৰিছিলোঁ আপোনালোকলৈ আগবঢ়ালোঁ আৰু বিশেষ নাই এই টোপোলাটোকে লৈ ঘৰলৈ বুলি গুচি আহিলোঁ যেতিয়া পৰিস্থিতি ভাললৈ আহিব হাম কাটিব তেতিয়া আকৌ দীঘলীয়াকৈ ঘৰত থকাকৈ যাম আজিলৈ আহোঁ ধন্যবাদ